নমস্কাৰ সকলোলৈ। শিক্ষক আৰু শিক্ষাৰ্থীৰ উভয়ে কিছু কথা ব্যক্ত কৰিবলৈ লৈছোঁ। ভুল হ'লে ক্ষমা কৰিব। আপুনি বাৰু সফল শিক্ষাগুৰু হ'ব পাৰিছেনে? আৰু আপুনি সফল শিক্ষাৰ্থী হ'ব পাৰিছেনে? হয়, যদিহে আপুনি শিক্ষাগুৰু হিচাপে শিক্ষাৰ্থীসকলক কোনো এটা বিষয়বস্তুৰ ওপৰত পঢ়াই বা বুজাই দিয়াৰ পিছত শিক্ষাৰ্থীসকলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে, তেন্তে ধৰি লওক আপুনি এজন সফল শিক্ষাগুৰু। কিন্তু যদি আপুনি পঢ়াই দিয়া, বুজাই দিয়া যিকোনো এটা বিষয়বস্তুৰ ওপৰত শিক্ষাৰ্থীসকলে ভাল ফলাফল দেখুৱাব পৰা নাই, তেন্তে আপুনি ধৰি লওক সফল শিক্ষাগুৰু হ'ব পৰা নাই। আপুনি বাৰু সফল শিক্ষাৰ্থী হয়নে? হয়, যদি কোনো এটা বিষয়বস্তুৰ পঢ়াৰ পিছত সলসলীয়াকৈ সাৰাংশ তথা কোনো এটা প্ৰশ্নৰ উত্তৰ ক'ব পাৰিছে, তেন্তে ধৰি লওক আপুনি সফল শিক্ষাৰ্থী। কিন্তু যদি কোনো এটা বিষয়বস্তু পঢ়াৰ পিছত বিষয়বস্তুৰ সাৰাংশ বা কোনো এটা প্ৰশ্নৰ উত্তৰ ক'ব পৰা নাই, তেন্তে আপুনি ধৰি লওক সফল শিক্ষাৰ্থী হ'ব পৰা নাই। হয়, আচলতে শিক্ষা থাকিলেই শিক্ষিত বুলি নকয়, পঢ়িলেই পঢ়া বুলি নকয়। শিক্ষিত হ'বলৈ হ'লে শিক্ষাৰ গুণখিনি লাগিব। পঢ়িলেই পঢ়া বুলি ক'বলৈ হ'লে পঢ়াৰ গুণখিনি লাগিব। তেতিয়াহে শিক্ষিত হোৱাৰ আৰু পঢ়াৰ অৰ্থ থাকিব। শিক্ষাগুৰুসকলে বাৰু এটা কথা গুৰুত্ব দিছেনে? কিবা এটা বিষয়বস্তু পঢ়াই থকাৰ সময়ত যিসকল শিক্ষাৰ্থীয়ে তপৰাই সলসলীয়াকৈ কিছুমান কথা বা বিষয়বস্তুৰ সাৰাংশ ক'ব পাৰে, অৰ্থাৎ চোকা উন্নত মানদণ্ডৰ সেই শিক্ষাৰ্থীসকলক গুৰুত্ব বেছি দিছে, তেন্তে আপুনি আটাইতকৈ ডাঙৰ ভুল কৰি আছে আৰু সফল গুণসম্পন্ন শিক্ষাগুৰুৰ অধিকাৰী হ'ব পৰা নাই। যিসকল চোকা উন্নত মানদণ্ডৰ শিক্ষাৰ্থী, সেইসকলে কিবা এটা বিষয়বস্তু অকণমান বুজালেই ভালকৈ বুজি পায়। গতিকে সিহঁতক প্ৰাধান্য দিয়াৰ লগে লগে যিসকল অনুন্নত শিক্ষাৰ্থী, সেইসকলক অকণমান বেছি প্ৰাধান্য দিয়ক। যিহেতু এনে কিছুমান শিক্ষাৰ্থী পৰিলক্ষিত হয় যিসকল মানসিকভাৱে উন্নত আৰু কিছুমান মানসিকভাৱে কিছু অনুন্নত। এই মানসিকভাৱে উন্নত শিক্ষাৰ্থীসকলে চোকা বুদ্ধিসম্পন্ন হয় আৰু ইহঁতে অতি সহজতে অতি সোনকালে বিষয়বস্তু আয়ত্ত কৰিবলৈ, বুজি ল'বলৈ সক্ষম হয়। কিন্তু মানসিকভাৱে অনুন্নত শিক্ষাৰ্থীসকলে অতি সহজতে বা সোনকালে বুজি নাপায়। বাৰে বাৰে পঢ়োৱাৰ বা বুজাই দিয়াৰ পিছতহে লাহে লাহে লেহেমীয়া গতিৰে শিকন প্ৰক্ৰিয়া আগবাঢ়ে বা বুজিবলৈ সক্ষম হয়। গতিকে শিক্ষাগুৰুসকলে কোনো ধৰণৰ আৱেগিক মনোভাৱ নলৈ কি পদ্ধতিৰে কেনেকৈ পঢ়ালে বুজিব পাৰিব, ইয়াৰ ওপৰত প্ৰথমতে নিজক আয়ত্ত কৰি লওক। তাৰ পাছত পঢ়াবলৈ আৰম্ভ কৰক। সকলো শিক্ষাৰ্থীকেই সমানেই আগবঢ়াই নিবলৈ চেষ্টা কৰক আৰু সফল গুণসম্পন্ন শিক্ষাগুৰু হিচাপে আগবাঢ়ি যাওক। বিদ্যালয়খনলৈও গৌৰৱ কঢ়িয়াই আনক। শিক্ষাৰ্থীসকলেও পঢ়াৰ গুণসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সফল শিক্ষাৰ্থী হিচাপে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। দেশৰ একোজন সুস্থ নাগৰিক, সুস্থ ব্যক্তিত্ব গঢ় লৈ উঠক। সদশেষত আপোনালোকলৈ এটাই অনুৰোধ, ভিডিঅ'টিৰ কথাখিনি শুনি কেনে লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ বিদায়। এই ভিডিঅ'টিৰ পৰা আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ। জয় অসম, জিন্দাবাদ।